ওয়েলকাম টু সাইদুল আখম। বন্ধুসকল, আপোনালোকে চাই আছে সাইদুল আখম আৰু আজি মই আপোনালোকক দিবলৈ ওলাইছো আজিৰ দিনটোৰ কেইটামান বিগ ব্ৰেকিং নিউজ। গতিকে ভিডিঅ'টো শেষলৈ চাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ চোকা বাক্যবাণ। ষ্ট্ৰাগল কি? বিৰোধী দলত থাকিলেহে গম পাব। আৰক্ষীৰ গোচৰ, ইডিৰ গোচৰ, ইনকাম টেক্সৰ গোচৰ যেতিয়া জাপি দিয়ে তেতিয়া বুজি পাব ষ্ট্ৰাগল কি। কমতা যিফালে তাকে তাত বৰি দিয়া মানুহজনে কি ষ্ট্ৰাগল কৰিলে। ইফালে গৌৰৱ গগৈক উদ্দেশ্য কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, মোৰ ৰাজনীতিটো কৰিব লাগে। মোৰ ৰাজনীতি কৰিলে 25 বছৰ মন্ত্ৰী বিধায়ক হৈ থাকিব পাৰি। এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ আন এক ভাষ্য, বিটিআৰ নিৰ্বাচনত কংগ্ৰেছে সমস্ত শক্তি প্ৰয়োগ কৰি অৱতীৰ্ণ হ'ব। বিজেপি নেত্ৰীৰ জঘন্য কাণ্ড। পৰকীয়া প্ৰেমিকৰ বন্ধুৰে কিশোৰী কন্যাক দলবদ্ধ অপকৰ্মত লিপ্ত কৰিলে খোদ মাতৃ তথা বিজেপি নেত্ৰীয়ে। পবিত্ৰ হৰিদ্বাৰত সংঘটিত হৈছে মানৱতাক লজ্জাজনিত কৰা এক জঘন্য কাণ্ড। অপাৰেশ্যন সিন্দুৰৰ পাছত প্ৰথমবাৰলৈ আজি জম্মু কাশ্মীৰলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পৃথিৱীৰ ভিতৰত সৰ্বাধিক উচ্চতাত নিৰ্মিত চেনাব দলং মুকলি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। জম্মুৰ কেইবাটাও প্ৰকল্প উদ্বোধন শিলান্যাস কৰিব প্ৰধানমন্ত্ৰীয়ে। ইফালে পুনৰ পাক সেনাৰ ওপৰত বেলুচ আৰ্মীৰ আক্ৰমণত নিহত 5 পাকিস্তানী সেনা। বেলুচ আৰ্মীয়ে স্বীকাৰ কৰিলে আক্ৰমণৰ দায়িত্ব। সামাজিক মাধ্যমত জনপ্ৰিয় শৰ্মিতা পানুলিৰ জামিন মঞ্জুৰ কলকাতা উচ্চ ন্যায়ালয়ৰ। অপাৰেশ্যন সিন্দুৰৰ সময়ত বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হৈছিল তেওঁ। অৰুণাচলত ভাৰতীয় সেনা আৰু সন্দেহযুক্ত NSCNৰ মাজত সংঘৰ্ষ। অৰুণাচল ভাৰত ম্যানমাৰ সীমান্তত সংঘটিত হয় এই সংঘৰ্ষ। ভাৰতীয় সেনালৈ লক্ষ্য কৰি গুলীচালনা সংগঠনটোৰ। প্ৰত্যুত্তৰত ভাৰতীয় সেনাৰো গুলীচালনা বিদ্ৰোহী সংগঠনটোলৈ। গুলীচালনাত নিহত সংগঠনটোৰ 2 কেডাৰ। মুখ্যমন্ত্ৰীৰ বাহনত উঠিবলৈ গৈ অপমানিত হ'ল বিজেপিৰ বিধায়ক। মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীয়ে গাড়ীৰ পৰা টানি নমাই দিলে বিধায়ক বিজয় মালাকাৰক। হাইলাকান্দিত সংঘটিত হৈছে এই ঘটনা। অসমৰ মুখ্যমন্ত্ৰীজন ভাৰতৰ সকলোতকৈ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰীটো হয়েই। তেওঁ সকলোতকৈ দুৰ্বল মুখ্যমন্ত্ৰীও। এপিচিচিৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ এই মন্তব্য। ডিঙৰ নাবালিকা ধৰ্ষণ কাণ্ডৰ 2 অভিযুক্তৰ জামিন মঞ্জুৰ আদালতৰ। নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতে মঞ্জুৰ কৰে অভিযুক্ত গোলাপউদ্দিন আৰু ফৰিদুল ইছলামৰ জামিন। পূৰ্বে মৃত্যু হৈছিল ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত তজফুল ইছলামৰ। অফিচত লেপটপ খুলি ওলাই গৈছিল। RCBৰ বিজয় উৎসৱ চাই ঘূৰি আহিম বুলি কৈ আৰু ঘূৰি নাহিল। কামাক্ষী উদ্ধাৰ হ'ল মৃতদেহ। চিন্নস্বামী ষ্টেডিয়ামত হোৱা পদপিষ্ট ঘটনাৰ বিৰুদ্ধে নিজাববীয়া গোচৰ ৰুজু কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ। বান সাহায্যৰ নামত কেন্দ্ৰৰ পৰা এটকাও নাপালে চৰকাৰে। 2024ৰ বান সাহায্যৰ বাবে ৰাজ্যই দিয়া প্ৰস্তাৱত NDA চৰকাৰে নিদিলে সঁহাৰি। কেৱল বান পীড়িতৰ খবৰ লৈয়েই দায় সামৰিল চৰকাৰে। ইফালে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ অন্য এক কঠোৰ সিদ্ধান্ত। 12খন দেশৰ নাগৰিকক আমেৰিকাত প্ৰৱেশ নিষিদ্ধ কৰিলে ট্ৰাম্পে। আফগানিস্তান, ইৰাণ, ম্যানমাৰ, চাড, কংগো, সোমালিয়া, চুডান আৰু য়েমেনৰ নাগৰিকক প্ৰৱেশ কৰিব নোৱাৰিব আমেৰিকাত। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে এই সিদ্ধান্ত ডোনাল্ড ট্ৰাম্পৰ। 2027 চনৰ 1 মাৰ্চৰ পৰা দেশত আৰম্ভ হ'ব জাতিগত লোকপিয়ল। 2টা পৰ্যায়ত অনুষ্ঠিত হ'ব জাতিগত লোকপিয়ল। 2026 চনৰ 1 অক্টোবৰৰ পৰা 4খন ৰাজ্যত হ'ব জাতিগত লোকপিয়ল। জম্মু কাশ্মীৰ, লাডাখ, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশত প্ৰথমে হ'ব জাতিগত লোকপিয়ল। বুধবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঘোষণা। ইফালে ব্যাপক হাৰত বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা। মুঠ 4,866 গৰাকী বৃদ্ধি ক'ভিড আক্ৰান্তত। ইয়াৰে মৃত্যু হৈছে 51 গৰাকী ব্যক্তিৰ। বিগত 24 ঘণ্টাত ক'ভিডত আক্ৰান্ত হৈছে 546 জন ব্যক্তি। তেন্তে আজিৰ বিগ ব্ৰেকিং নিউজ এইকেইটাই। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটাকৈ লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।